যিবিলাক আমি পানৰ খেতি কৰিছিলোঁ আমাৰ বাঁহত আচলতে এইখিনি বাঁহ আৰু বাঁহত ইয়াৰ নাৰিকলৰ ৰছী মেৰুৱাই আছে কিন্তু তলৰখিনি আমি পাইপ দিছোঁ এইটো তলৰখিনি পাইপ দিছোঁ কাৰণ তলৰখিনি কিয় পাইপ দিছোঁ এইখিনি মাটিত পোতাই আছে সেই পোতা থকাখিনি এই বাঁহডাল পচি যাব সেইকাৰণে আমি তলৰখিনি একদম পাইপ দি লৈছোঁ একদম গোৰত এইটো পাইপ দি লৈছোঁ তাৰপাছত আমাৰ এইখিনি বাঁহ এতিয়া পাণখিনি চাৰিবা কিমান ধুনীয়াকৈ উঠি গৈছে নাৰিকলৰ ৰছীটো বঢ়িয়া উঠি গৈছে আৰু এনেকুৱা চাপৰৰ পৰা লগা যদি পাণৰ পুলি লাগে তেতিয়া আমাৰ লগত যোগাযোগ কৰিবি আমাৰ এনেকুৱা পাণৰ পুলি আছে চাওঁ এনেকুৱা যদি পাণৰ পুলি ৰোৱা যায় তেতিয়াহ'লে চাপৰৰ পৰা একদম চাপৰৰ পৰা পাণ লাগি যাব আৰু এই চাওঁ এতিয়া কি ডাঙৰ ডাঙৰ পাণটো চাওঁ ইয়াৰ পাণৰ চাইজটো চাওঁ কি ডাঙৰ ডাঙৰ পাণ আৰু এইটো আমাৰ ঘৰচীয়া লোকেল পাণ আৰু বহুতে সুধি থাকে পাণৰ আচলতে এটা পুলিত আমাৰ এডাল পাইপত আমাৰ দুটাকৈ পুলি ৰুব লাগে দুটাকৈ পুলি ৰুলে বঢ়িয়া জোপোহা হৈ যাব আৰু ইফালে মই দুইফালে দুটা দিছিলোঁ ইয়াত জোপোহা হৈছে আৰু এডাল আজি মই কেইদিনমানৰ আগত দিছিলোঁ পাই ভিডিঅ' মই দিছিলোঁ আৰু ইয়াৰো বাৰু ওখই হৈছে ই ওখ হৈ গ'ল আৰু আনফালে আমাৰ এইটো আছে এইটো পকা পোষ্টত দিয়া আছে এইটো ইয়াৰো মই দুফালে দুটা দিছোঁ আৰু ইয়াৰ চাওঁ কিমান সুন্দৰ সুন্দৰ আগ আহি গৈছে ইয়াৰ এইবিলাক আগ আহি গৈছে আৰু ইয়াৰো এই চাপৰৰ পৰা লগা পাণ কিন্তু মেইন কথা হৈছে গোটটো অলপ ভাল পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগিব আৰু অলপমান এতিয়া মোৰ আজি হেৰি হৈছে মই তাকো চাফাও কৰি দিছোঁ আৰু লগতে চাওঁ এইডালো এডাল দিছোঁ ইয়াৰো গুৰৰ পৰা পাণ লাগি গৈছে আনফালে আৰু এডাল আছে বাৰু ফুলৰ মাজত আছে এইডাল এইডাল চাওঁ এইডালো কিমান ধুনীয়াকৈ গুৰৰ পৰা লাগি গৈছে তলৰ খণ্ড পাইপ ওপৰৰ খণ্ড বাঁহ সেইডালো ধুনীয়া পাইপ লাগি গৈছে বাঁহত দি দিছোঁ আৰু ইয়াৰে খুটাটো ওখ সদায় 9 ফুট মোৰ ইয়াৰে পুট আছে 2 ফুট আৰু পুটৰ পৰা ওপৰলৈকে 9 ফুট আৰু 10 ফুট 10 ফুট দিলে বেছি ভাল 10 ফুট দিব পাৰি মই এডাল যিহেতু মোৰ কোনোবাডাল 9 ফুট আছে কোনোবাডাল 10 ফুট আছে আৰু এনেকুৱা যদি পাণৰ পুলি লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবি আৰু আমাৰ পৰা পাণৰ পুলি লৈ যাব পাৰিবি এইটো পাণৰ যদি পুলি ৰোৱা যায় চাপৰৰ পৰা পাণ লাগি যাব আৰু আমাৰ অলৰেডি পাণ আমাৰ ধেৰ আছে এইবিলাকো ধুনীয়া ধুনীয়া পাণৰ পুলি একে ডাইৰেক্ট মেইন আগৰ পাণৰ পুলি এইবিলাক শিপা আহি গৈছে আৰু কোনো ধৰণৰ ইয়াত ৰুই দিয়াৰ পিছতে চাপৰৰ পৰা পাণ লাগি যাব আৰু আছে পুলি আমি সকলো পুলি দেখাম আৰু এইটো চাব পৰা এইটো আমাৰ টাবত দিয়া আছিল দেই টাবত দিয়া আছিল আৰু যদি এনেকুৱা পাণৰ পুলি লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবি আৰু আমাৰ লগত যোগাযোগ কৰি পাণৰ পুলি লৈ যাব আৰু আনফালে ইফালেও পাণৰ পুলি আছে এটা যদি পাণৰ পুলিটো ৰুওঁতে এটা চাবা এতিয়া এই পাণৰ পুলিটো চাওক ইয়াৰে আমাৰ পোখা কেইটা আহিছে এটা দুটা তিনিটা পোখা আহিছে তিনিটা পোখা আহাডাল যদি ঘৰত ৰুই দিলে পূৰা জোপোহা হৈ যাব পাণৰ পুলিটো ৰুওঁতে চাবি আৰু এটা পুলি আছে মই দেখাই দিওঁ সেইটো পুলি ৰুলি কিন্তু বহুত দিন লাগিব পুলিটো এইটো পোখা নাহা পুলি দেই এইটো বাৰু আগ আছেই কিছুমান পাণ আছে তাৰমানে আগ নহয় এইটো পুলিটো নিৰ্বাচন কৰোঁতে যেতিয়া মোৰ পৰাও নহয় বেলেগৰ পৰা যেতিয়া পুলিটো নিবি পুলিটো নহওঁতে সদায় চাই নিবি কাৰণ এইটো পুলিত চাওক এইটো আগ নাই এইটো পুলি আগ আছে নেকি এইটো পুলিটো আগ নাই এই পুলিটো কিন্তু বহুতে কমত দিব পাৰে কিছুমানে মোক ফোন কৰি কয় আমি দেখোন পুলি কমত পায় কিন্তু এনেকুৱা পুলি দি দিব কমত এইটো পুলি কিন্তু আগটো নাই দেখি গাজলপ বগে নাযায় আৰু যদি ইয়াৰে এটা পুলি ৰোৱা যায় ইয়াৰে এইটো পুলি ৰোৱা যায় যদি ইয়াতে চাওঁ এইটো যেতিয়া উঠি যোৱা এইটো আগ সেই আগৰ পুলিটো অলপ দাম বেছি লোৱা যায় আৰু পুলিবিলাক ভাল আমাৰ পুলিবিলাক চাপৰৰ পৰা পাণ লাগি যাব কিছুমানে মোক ফোন কৰি কৈ যায় পুলিৰ দাম বেছি নহয় পুলি কিছুমান আছে মই ক'লোঁ এইটো পুলি আমি কমত দিম এইটো পুলি আমি 20 টকাতো দিব পাৰোঁ এইটো পুলি আগে নাই ই পাণ ডাঙৰতে দেৰিকৈ হ'ব ইয়াৰ আগ যেতিয়া আহিব ই টাইম লাগিব হয়তো অহা বছৰ আহি যাব পাৰে কিন্তু টাইম লাগিব দেই এইবিলাক আহাই নাই এতিয়ালৈকে আমি ৰুই থৈ দিছোঁ আগটো আহিব নহয় আহিব কিন্তু টাইম লাগিব আৰু আনফালে আমাৰ কিছুমান আৰু আছে ভাল জাতৰ পাণৰ পুলিও আছে এইবিলাক কিমান আগ আহিবহে ধৰিছে এইবিলাক মেইন আগ হ'ব ই পাণ একে ধুনীয়া গুৰৰে চাওক ই মেইন তাৰমানে ভাল পাণৰ আগ আৰু এনেকুৱা পুলি যদি আমাৰ লগত লাগে তেতিয়া আমাৰ লগত যোগাযোগ ৰাখিবি আমাৰ ওচৰত যোগাযোগ ৰাখিলে আমাৰ পৰা পাণৰ পুলি লৈ যাব আৰু এইটো চাওঁ এটা কিমান ধুনীয়া পাণ এই ৰুই দিব পৰা হৈ গৈছে মই যেতিয়া তাৰমানে পাণৰ পুলিবিলাক প্ৰস্তুত কৰি চাওঁ এইটো আমাৰ ঘৰ বান্ধা পালি আৰু মই যিবিলাক মই ঠেলাত পাণৰ আগ আনিছিলোঁ মই দেখাইছোঁৱে বাৰু ঠেলাত পাণৰ আগ আনি মই তাৰ ভিডিঅ'ও দিছিলোঁ ইয়াৰে এতিয়া সম্পূৰ্ণ আগবিলাক চাবি ইমান ধুনীয়া আগ হৈ গৈছে এতিয়া আমি ইয়াৰে এটা আগ যদি মই উঘলি দিওঁ শিপা চাওঁ ইমান ধুনীয়া শিপা আহিছে আমি সদায় বালি মাটিত পুতোঁ আৰু বালি মাটিত পুতিলে তাৰমানে এনেকুৱা শিপাবিলাক আহি যায় ইয়াৰে মই আকৌ এটা উঘলি দেখাম ভাল আগ আহাৰ যদি এতিয়া পোখা দি আগবিলাক আহিছেতো আগ হৈ যাব আৰু এইটো পাণ বেছি ভাল হ'ব চাপৰৰ পৰা লাগি যাব পাণ আমি যদি এইটোও দাঙি দিওঁ শিপা চাওঁ এয়া
ইমান ধুনীয়া শিপা আহিছে। মই এটা ভিডিঅ' দিছিলোঁ আমাৰ ঠেলাত মই পাণ কাটি আনা, তাৰে এইবিলাক আগবিলাক, আৰু আজি আগবিলাক পুতিম, পতাও মই দেখাম। আছে ধুনীয়া ধুনীয়া শিপা আগ আছে, তাকে আজি উঠাই আছোঁ বাৰু ৰুবা লাগি। এই চাওক কিমান ধুনীয়া ধুনীয়া শিপা আহি গৈছে, গোটেইখিনিয়ে শিপা আহিছে। এইটো এটা উঠাই দিওঁ, এইটো শিপা আহি গৈছে, এইটো এটা উঠাই দিম, এইটোও শিপা আহিছে, গোটেইখিনিয়ে শিপা আহিছে। মানে মই ঠিক কৰা নাছিলোঁ, আজি ৰুম চাওঁ কিমান ধুনীয়া ধুনীয়া শিপা আহি গৈছে। পাণৰ পুলি আৰু এনেকুৱা পুলি ৰুম মই, এতিয়া ৰুবৰ কাৰণে আচলতে জেগাত মাটি ঠিক কৰি থৈ দিয়ে আছে। শিপাটো কিন্তু বৰ ধুনীয়া শিপা। এতিয়া পাণৰ আমাৰ এতিয়া চাওঁ, এতিয়া ধুনীয়া শিপা আহিছে। এতিয়া শিপা অহাৰ পিছত যদি আমি গ্ৰীণ হাউচৰ তলত ৰুওঁ, তেতিয়া গ্ৰীণ হাউচৰ তলত আমি ডাইৰেক্ট বহি মাটি জাপি দিলে ই পাণডাল উঠি যাব। এইটো আমাৰ বিক্ৰীৰ কাৰণেহে বনাইছে, মানে বিক্ৰীৰ কাৰণে বনাবৰ কাৰণে আচলতে আমি এনেকুৱা পেকেটত আমি পেকিং কৰি থৈ দিওঁ, আৰু ইয়াৰ পৰা আমি পুলিবিলাক বিক্ৰী কৰোঁ। এইটো চাওঁ মই, এইটো মই এতিয়া হেৰি ভৰাই আছোঁ বাৰু। এইটো এটা হৈ গ'ল, গোটেইখিনিয়ে শিপা, বৰ ধুনীয়া ধুনীয়া শিপা। শিপা আহি গৈছে, চাওঁ কিমান শিপা আহিছে। ইয়াৰ ক'ত মৰব আৰু মাছ চাওঁচা নাথাকে আৰু এইটোৱে, এইকেইটাও বঢ়িয়া বঢ়িয়া আহিছে বাৰু। আৰু যদি এনেকুৱা পাণৰ পুলি লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবি, আৰু আমাৰ পৰা আচলতে এনেকুৱা পাণৰ পুলি লৈ যাব পাৰিবি। এনেকুৱা চাপৰৰ পৰা লগা পাণৰ পুলি ধেৰ আছে কিন্তু। মাটিটো ধৰক গুড়া কৰিব লাগে, আৰু মাটিটো আমাৰ অন্য একো নাই, ইয়াত গোবৰ, শুকান গোবৰ আছে আৰু মাটি আছে, আৰু অলপ কেঁচু সাৰ দিয়ে আছে। সেইটো পুলিটো ভাল হ'ব, কেঁচু সাৰ দি লৈছোঁ অলপ। আচলতে আজিলৈ ভিডিঅ'টো ইমানেই আছিল, আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে আৰু নতুনকৈ চোৱাসকলক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি, আৰু লগতে এটা লাইক কৰিবি, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি।